মই যিহেতু আসাম পুলিচৰ ফিজিকেল ইণ্টাৰভিউত একবাৰ নহয় মই দুইবাৰ পাছ কৰিছিলোঁ আৰু ৰিটেন এক্সামো মই দুইবাৰে পাছ কৰিছিলোঁ। কেনেকৈ পঢ়িছিলোঁ এইবিলাক কথা সেইকাৰণে কৈ আছোঁ। আপোনালোকে যদি ভিডিঅ'টো শেষলৈকে চাইছে তেনেহ'লে বুজি পাব, কিন্তু যদি ভিডিঅ'টো আধাতে শেষ কৰি দিছে তেনেহ'লে আপোনালোকে নমস্কাৰ। ডি লাৰ্ণিং টি অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। আপুনি আসাম পুলিচৰ ইণ্টাৰভিউ দিবলৈ বৰ্তমান প্ৰেক্টিছ কৰি আছে নেকি, বা প্ৰেক্টিছ কৰাৰ লগতে আপুনি কেনেকৈ পঢ়া শুনা কৰিব, আজি ভাবিলোঁ তাৰে ওপৰতে ভিডিঅ'টো বনাম। যিহেতু আসাম পুলিচৰ ইণ্টাৰভিউৰ কাৰণে এতিয়া 4-5 মাহমান বাকী আছে। ৰিটেন এক্সাম আৰু ফিজিকেলৰ ইণ্টাৰভিউৰ কাৰণে আপুনি লগতে কেনেকৈ এতিয়া বৰ্তমান প্ৰেক্টিছ কৰিব বা প্ৰিপেৰেশ্যন চলাব তাৰে ওপৰতে আজি ভিডিঅ'টো বনাম। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব, তেতিয়াহে সকলো কথা বুজিব পাৰিব। এইখিনিতে জনাওঁ যে আপুনি যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা কথা গমেই পাইছে যে আসাম পুলিচৰ ইণ্টাৰভিউ জুন জুলাই মানত পতা হ'ব বুলি CM ছাৰে ঘোষণা কৰিছিল। ইণ্টাৰভিউৰ কাৰণে মাজত এতিয়াও 4-5 মাহমান বাকী আছে। যদি আপোনাৰ প্ৰেক্টিছ ঠিকেই আছে, জাম্পত এক্সেলেণ্ট আহি আছে, চিন-আপত এক্সেলেণ্ট আহি আছে, আৰু ৰানিঙত যিহেতু এক্সেলেণ্ট হোৱাটো সম্ভৱ নহয়, সেইকাৰণে দুই এজনে পাৰে কিন্তু বহুতে যিহেতু নোৱাৰে, সেইকাৰণে আপুনি ৰানিঙত 20ৰ ভিতৰত ভাল এটা মাৰ্ক পাবলৈ চেষ্টা কৰিব। ভালকৈ প্ৰেক্টিছ কৰি থাকক। যিহেতু 1 নম্বৰটো আপোনাৰ কাৰণে বহুত নম্বৰ হয় আৰু 1 নম্বৰৰ কাৰণে বহুতক ফেইল কৰা দেখা গৈছে। সেইকাৰণে আপোনালোকক কৈছোঁ যে আপুনি ৰানিঙত এটা ভাল মাৰ্ক পাবলৈ চেষ্টা কৰক, বাকী দুটাত এক্সেলেণ্ট মাৰিবলৈ চেষ্টা কৰক। আৰু যাৰ এক্সেলেণ্ট আহি আছে তেওঁলোকে এতিয়া দিনটো 2-3বাৰকৈ প্ৰেক্টিছ নকৰিলেও হ'ব। আপুনি দিনটোত এবাৰ কৰিব, সপ্তাহত আপোনাৰ 5-6 দিনমান কৰিলেই হ'ব। গোটেইকেইদিন আপুনি প্ৰেক্টিছ নকৰিলেও হ'ব। আৰু প্ৰেক্টিছত এতিয়া আপুনি বেছিকৈ লাগি থাকিব নালাগে। যিহেতু ফিজিকেল ইণ্টাৰভিউৰ কাৰণে এতিয়াও 4 মাহমান বাকী আছে মাজতে, সেইকাৰণে আপুনি এতিয়া যিমান পাৰে পঢ়িবলৈ চাওক আৰু যিমান পাৰে আপুনি চিলেবাছ ক্লিয়াৰ কৰক, ভালকৈ পঢ়ক। যিহেতু আজিকালি জানেই যে কম্পিটিশ্যনৰ যুগ, বহুতে অকল পঢ়াতে লাগি থাকে, টাইম লছ নকৰে। কিছুমানে কিন্তু টাইমটো এতিয়ালৈকে ৰানিঙত সোমাবগৈ পৰা নাই, কিন্তু তেওঁলোকে পঢ়াটো ক্লিয়াৰ কৰি গৈছে। কাৰণ তেওঁলোকে যদি যেনে তেনে সোমাই যায় তেতিয়া তেওঁ ৰিটেন এক্সামত কোৱালিফাইড হ'ব পাৰিব বা ৰিটেন এক্সামত ভাল মাৰ্ক পাব পাৰিব। সেইকাৰণে কৈছোঁ, আপোনাৰ যদি প্ৰেক্টিছটো ঠিকেই আছে তেনেহ'লে আপুনি এতিয়া পঢ়াত গুৰুত্ব দিয়ক। 2 মাহমান যদি আপুনি ভালকৈ পঢ়াত গুৰুত্ব দিয়ে তেতিয়া আপোনাৰ চিলেবাছটো একদম কমি যাব। আপুনি যিমান পাৰে পঢ়ক আৰু চিলেবাছটো সদায় চিৰিয়েলকৈ পঢ়ি যাব। মই আগতেও কৈছোঁ, মোৰ আগৰ ভিডিঅ'বিলাক আপুনি চাব পাৰে, তাত মই কৈছোঁ যে চিলেবাছটো কেনেকৈ পঢ়িব লাগে। চিৰিয়েলকৈ পঢ়ি যাব। আপুনি কেতিয়াও একো টপিক এৰি থৈ নাযাব, এফালৰ পৰা পঢ়ি যাব। যিমান পাৰে বেলেগৰ পৰা হ'লেও সহায় ল'ব, নিজেও নোৱাৰিলে। মাজতে যিহেতু 4 মাহমান বাকী আছে, তথাপিও আপুনি 2 মাহত চিলেবাছটো একদম কমাই দিবলৈ চেষ্টা কৰক। সৰহখিনি চিলেবাছ কমপ্লিট কৰক আৰু 2টামান টপিক থাকি গ'লে একো নাই। যিহেতু ৰিটেন এক্সামত 50ৰ ভিতৰত 100টা কুৱেশ্যন আহিব, আৰু 100টা আপুনি যিহেতু এটেণ্ড কৰাটো ইমান সম্ভৱ নহয়, আৰু গোটেইকেইটা যে শুদ্ধ হ'ব লাগিব তাতো কথা নাই। আপুনি 50ৰ ভিতৰত যদি আপুনি 45 মান বা 40, যদি আপুনি 40+ পাই যায় তেতিয়া আপোনাৰ চাকৰি কনফাৰ্ম বুলি আপুনি ধৰি ল'ব পাৰে। সেইকাৰণে কৈছোঁ ভালকৈ পঢ়ক। আৰু যিসকলৰ ৰানিং বা প্ৰেক্টিছ ইমান ভাল হোৱা নাই, লং জাম্পত বোলে এক্সেলেণ্ট অহা নাই আৰু চিন-আপত বোলে এক্সেলেণ্ট অহা নাই, কিন্তু ৰানিঙত যেনে তেনে সোমাইছে, তেওঁলোকক কৈছোঁ তোমালোকে ভালকৈ প্ৰেক্টিছ কৰা। এতিয়া মাজতে যিহেতু 4 মাহমান সময় আছে, এইকেইদিন এই 4 মাহতে আপুনি যিমান পাৰে হাৰ্ড প্ৰেক্টিছ কৰক। প্ৰেক্টিছ কৰি এনেকুৱা এটা পৰ্যায়লৈ নিজকে লৈ আনক যে এক্সেলেণ্ট মাৰিবলৈ চেষ্টা কৰক। জাম্প আৰু চিন-আপত যদি এক্সেলেণ্ট মাৰিব পাৰে তেতিয়া আপুনি ৰানিঙত যেনে তেনে সোমালেও কোনো কথা নাই, তথাপিও এটা ভাল মাৰ্ক পালে নিজৰে কাৰণে ভাল। সেইকাৰণে প্ৰেক্টিছ কৰক, লগতে পঢ়া শুনাটো কৰিবলৈ এৰি নিদিব। আৰু যাৰ ৰানিং ভাল হোৱা নাই তেওঁলোকে এতিয়া বৰ্তমান ৰানিং কৰিবলৈ চেষ্টা কৰক, হাৰ্ড প্ৰেক্টিছ কৰক, লগতে পঢ়া শুনাটো কৰিবলৈ কেতিয়াও এৰি নিদিব। ইণ্টাৰভিউ হোৱাৰ অলপ দিনৰ পিছতে, বেছি দিন নৰখে, তাৰপিছতে যিহেতু ৰিটেন এক্সাম পাতি দিব, সেইকাৰণে চব লগতে কৰিব লাগিব। কষ্ট অলপ হ'বই, কিন্তু চাকৰিটো ল'ম বুলি ভাবিছে যেতিয়া এতিয়াৰ পৰাই কষ্ট কৰিব লাগিব। কষ্ট কৰাত অলপো এলাহ নকৰিব। ঠাণ্ডা বুলি দেৰিলৈকে শুই নাথাকিব। ৰাতিপুৱা যিহেতু সকলোৱে উঠিবলৈ মন নাযায় এতিয়া ঠাণ্ডা দিনত, সেইকাৰণে আপুনি তথাপিও এইটো কথা ভাবিব যে এইবাৰ মই চাকৰিটো লৈ লওঁ, ইমান কষ্ট কৰি থাকিব নালাগে চাগে, তেনেকৈ ভাবি পিনি আপুনি এতিয়াৰ পৰাই প্ৰেক্টিছ কৰিবলৈ লাগক বা নিজকে ৰেডি কৰি ৰাখক। কষ্ট কৰিলেহে ফল পায় বুলি কয়, যিহেতু ভাগ্যও লাগিব। তথাপিও আপুনি প্ৰেক্টিছটো যদি ভালকৈ কৰি থাকে তেনেহ'লে আপোনাৰ ভাগ্য চাগে থাকিলে নিশ্চয় পাব।
এনেকুৱা আছে যে ৰাতিপুৱা 4টা বজাতে ফিল্ডত গৈ 9টা বজাত ঘূৰি আহে ঘৰলৈ। তেওঁলোকৰ কাৰণে যিহেতু বহুতেই লোকচান হয়, কাৰণ ৰাতিপুৱা সময়ত অলপ পঢ়িব লাগে। আৰু আপুনি যেতিয়া ইণ্টাৰভিউটো দিব তেতিয়া আপোনাক ৰাতিপুৱা কোনোৱে দৌৰিবলৈ নিদিয়ে। 7টা বজাৰ পিছৰ পৰাহে আপুনি ৰানিং কৰিবলৈ পাব বা 7টা বজাৰ পিছৰ পৰাই ৰানিং কৰিবলৈ পাব। সেইকাৰণে আপুনি 12টা বজাতো দৌৰিব পাৰিব লাগিব, 1টা বজাতো দৌৰিব পাৰিব লাগিব। ৰাতিপুৱাই আপুনি আন্ধাৰতে গৈ দৌৰি নাথাকিলেগৈ হ'ব। ঠাণ্ডা দিনত আপোনাৰ নিজৰ বেমাৰহে চপাই লোৱা হ'ব ৰাতিপুৱা যদি সোনকালে দৌৰিবলৈ যায়। সেইকাৰণে আপুনি ৰাতিপুৱা সোনকালে উঠি অলপ পঢ়িবলৈহে চাব। পঢ়ি 7টামান বজাতহে প্ৰেক্টিছ কৰিবলৈ ওলাই যাব। ৰাতিপুৱা আন্ধাৰতে কুঁৱলী ফালি আপুনি প্ৰেক্টিছ নকৰিলেগৈও হ'ব। ৰাতিপুৱা 3টামান বজাতে শুই উঠি আপুনি যদি মুখ হাত ধুই ভালকৈ কিতাপ পঢ়ে তেতিয়া আপোনাৰ বহুত লাভ হ'ব। কিতাপখন যদি আপুনি 6টামান বজালৈকে পঢ়ি দিয়ে তেতিয়া আপোনাৰ বহুতখিনি প্ৰফিট হ'ব। আৰু তাৰপিছত আপুনি ফিল্ডলৈ যাওক। ফিল্ডত গৈ ৰ'দো পাব, তেতিয়া অলপ দৌৰিবলৈ ভালো হ'ব। আৰু আপুনি যিহেতু পিছত ইণ্টাৰভিউ যিদিনা দিব সেইদিনা আপুনি ৰ'দতে দৌৰিব লাগিব। ৰ'দে থাকিব নে বৰষুণেই থাকিব সেইটোতো আপুনি ক'ব নোৱাৰে। সেইকাৰণে আপুনি ৰ'দ দিলেও প্ৰেক্টিছ কৰিব, বৰষুণ দিলেও প্ৰেক্টিছ কৰিব। সেইকাৰণে আৰু যিমান পাৰে অলপ দেৰিকৈ প্ৰেক্টিছ কৰিবলৈ চাব, কাৰণ 8টা বজাৰ পিছত যাব প্ৰেক্টিছ কৰিবলৈ। তাৰপিছত আৰু পিছবেলা যাব 2টামান বজাতে গৈ প্ৰেক্টিছ কৰিবগৈ। আন্ধাৰত প্ৰেক্টিছ কৰি একো লাভ নাই। ঠাণ্ডাত যিহেতু আপোনাৰ নিজৰ বেমাৰ চপাই লোৱা হ'ব, সেইকাৰণে আপুনি সোনকালে গৈ প্ৰেক্টিছ নকৰিলেগৈ হ'ব। আৰু ৰাতি আপুনি যিমান পাৰে পঢ়িব, বেছিকৈ ফিল্ডত দৌৰি নাথাকিব। যিটো টাইম হয় সেইটোৱে দৌৰিব। তাৰপিছত আৰু বেছি দৌৰি নাথাকিব। ভাগৰ লাগিলে পঢ়াটো মন নবহিব, টোপনি ধৰিব। সেইকাৰণে আপুনি পঢ়িবলৈ বেছিকৈ চাব যে ৰিটেন এক্সামৰ কাৰণে কি পঢ়িলে ভাল হ'ব, কেনেকৈ পঢ়িলে ভাল হ'ব সেইটো নিজকে জুখি চাওক যে কেনেকৈ পঢ়িলে মোৰ মনত ৰয়। সেইটো আপুনি নিজে চাব লাগিব। মই এতিয়া ভিডিঅ' বনাইছোঁ আৰু মোৰ ভিডিঅ'ত কৈছোঁ যে আপুনি চিলেবাছটো চিৰিয়েলকৈ পঢ়ি যাওক, এফালৰ পৰা পঢ়ি যাওক আৰু ৰাতিপুৱা সোনকালে উঠি পঢ়ক। আপোনাৰ যেনেকৈ মন যায় আপোনাৰ নিজৰ সুবিধা অনুযায়ী আপুনি পঢ়ক। মই কোৱা মতে যে আপুনি পঢ়িব লাগিব এইটোও নহয়। সেইকাৰণে আপুনি আপোনাৰ নিজৰ সুবিধা অনুযায়ী যেনেকৈ পাৰে পঢ়ক, মাত্ৰ চিলেবাছটো ক্লিয়াৰ কৰিবলৈ চাওক। যিমান পাৰে আপোনালোকৰ মাজৰে পৰা মোক বহুতে কমেণ্ট কৰি আছিল যে মই ৰিটেন এক্সামত কিমান পাইছিলোঁ আৰু ফিজিকেলত কিমান পাইছিলোঁ। এইবিলাক কথা মোক বহুতে সুধি আছিলে আৰু ভাবিলোঁ তাৰে ওপৰতে নেক্সট মই তাৰে ওপৰতে ভিডিঅ' এটা দিম আপোনালোকক। ৰিটেন এক্সামত মই কিমান পাইছিলোঁ আৰু ফিজিকেলত কিমান পাই মই কোৱালিফাইড হৈছিলোঁ। এতিয়া আপুনি হয়তো গম পাব যে আপুনি কিমানমান গোটাব পাৰিলে ভাল হ'ব। আপুনি যিহেতু ফিজিকেলত কিমান নম্বৰ পাম সেইটো অলপ নিজকে এতিয়া অনুমান কৰিব পাৰিব, কিন্তু ৰিটেন এক্সামৰ কথা এতিয়া হয়তো ক'ব নোৱাৰিব। সেইকাৰণে আপুনি ভালকৈ প্ৰেক্টিছ কৰি থাকক। মই যিহেতু আছাম পুলিচৰ ফিজিকেল ইণ্টাৰভিউত একবাৰ নহয় মই 2বাৰ পাছ কৰিছিলোঁ আৰু ৰিটেন এক্সামো মই 2বাৰেই পাছ কৰিছিলোঁ। প্ৰথমটোতে মই পাছ কৰিছিলোঁ আৰু প্ৰথমটোতে মই জব পাইছোঁ, কিন্তু প্ৰথমটোত যেতিয়া মই ট্ৰেইনিং কৰি আছোঁ, ছেকেণ্ডটোত তেতিয়া মই ৰিটেন এক্সামটো যিহেতু ঘৰতে চাকৰিটো নাপাওঁতে দি থৈ গৈছিলোঁ আৰু ৰিটেন এক্সামত তেতিয়াও মোৰ নাম আহিছে। ভাইভাৰ কাৰণে মাতিছিল, কিন্তু মই যিহেতু চাকৰিটো পালোঁৱেই সেইকাৰণে মই ভাইভা দিবলৈ নগ'লোঁ। একেটা চাকৰি হ'ব, UBতে মই পাইছিলোঁ আৰু সেইটো কাৰণে মই নগ'লোঁ। আৰু মই কেনেকৈ পঢ়িছিলোঁ, কি পঢ়িছিলোঁ সেইটো আপোনালোকক মই মোৰ নিজৰ ফালৰ পৰা যিমান পাৰোঁ ক'বলৈ চেষ্টা কৰিছোঁ যে এনেকৈ পঢ়িছিলোঁ আৰু এনেকৈ পঢ়িছিলোঁ এইবিলাক কথা সেইকাৰণে কৈ আছোঁ। আপোনালোকে যদি ভিডিঅ'টো শেষলৈকে চাইছে তেনেহ'লে বুজি পাব, কিন্তু যদি ভিডিঅ'টো আধাতে শেষ কৰি দিছে তেনেহ'লে আপোনালোকে গম নাপাব। অকল আছাম পুলিচ AB UB বুলিয়ে নহয়, ফৰেষ্টতো মই তেনেকৈ ইণ্টাৰভিউ দিছিলোঁ আৰু ৰিটেন এক্সামতো কোৱালিফাইড হৈছোঁ। সেইকাৰণে কৈছোঁ যে আপোনালোকে প্ৰেক্টিছ কৰক। প্ৰেক্টিছটো যেতিয়া আপোনাৰ এক্সিলেণ্ট আহি থাকিব জাম্পত আৰু ৰানিঙত যেতিয়া কোৱালিফাইড হৈ থাকিব তেতিয়া আপুনি অকল ৰিটেন এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰক। ৰিটেন এক্সামটোত জোৰ দিয়ক। ৰিটেন এক্সামত যদি জোৰ দিয়ে, ৰিটেন এক্সামত যদি ভাল মাৰ্ক পায় তেতিয়া আপুনি ৰানিঙত কাৰ্টৰ মাৰ্কত অকল আপোনাৰ নামটো গ'লেই হ'ব। ৰিটেন এক্সামত ভাল এটা মাৰ্ক লৈ আপুনি জব ল'ব পাৰিব। মই যিমান পাৰোঁ মোৰ ফালৰ পৰা মই ক'বলৈ চেষ্টা কৰিলোঁ আৰু ভিডিঅ'টোৰ পৰা যদি অলপ হ'লেও আপুনি বুজি পালে বা অলপ হ'লেও সহায় হয় তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন এটা ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।